নমস্কাৰ গ্ৰহণ কৰিব। মই আকৌ এবাৰ লাইভত আহিলোঁ। মুন গোস্বামীৰ আকৌ কেইটামান নতুন কবিতা লগত লৈ। আৰু আগৰবাৰ মুন গোস্বামীৰ দুটা কবিতা নেটৰ অসুবিধাবশতঃ সম্পূৰ্ণ পাঠ লাইভত নগ'ল। সেইবাবেই আজিও তাৰে দুটা পুনৰ পাঠ কৰিম। মই মুন গোস্বামীয়ে লিখা প্ৰথম কবিতাটো পাঠ কৰিব আগবাঢ়িছোঁ। প্ৰথম কবিতাটো হৈছে বিদায়। আপোনাৰ দুৱাৰত মই টুকৰ দিওঁতে ভাবিছিলোঁ আপুনি চাগে চক খাই উঠিল। আপোনাৰ নিৰ্বিকাৰে মোক উদ্বিগ্ন কৰি তুলিলে। কথা বিৰতি আৰু প্ৰসংগই আপোনাৰ কোঠাটোক অলপ হলেও চঞ্চল কৰা নাছিল নে? আপোনাৰ ভায়লিনত বৰ হেঁপাহ আছিল। আপোনাৰ ভায়লিন শিকা নহল। বাৰু বাদ দিয়ক এইবোৰ কথা। এতিয়া বলক, আপোনাক মই লৈ যাবলৈহে আহিছো। ভয় কৰিব নালাগে দিয়ক। আঙুলিত ট্ৰিগাৰ নাই। কাঞ্চনজংঘাৰ কাষেদিয়ে যাম। তিব্বতৰ বৰফত বুদ্ধ চাগে ৰৈ আছে মৌন হৈ। মুন গোস্বামীৰ অন্য এটা কবিতা হ'ল মালিতা। আহিবা, কফি একাপ খাম অৰ্কিড বাগিচাৰ উঁৱলি যোৱা কাঠৰ দীঘলী পীৰাত বহি। তোমাৰ আঙুলিবোৰ চাম ৰূপালী জোনাকত। ৰেখাবোৰে চাগে হেতা ওপৰা লগাইছে। এৰা, ৰাতিপুৱা সেউজীয়া পাতৰ তলত বহি আমি যে চাইছিলো হাতৰ তলুৱাত থকা জীৱন ৰেখা, ভাগ্য ৰেখা। দুপৰীয়া ভিৰৰ মাজত তুমি কোনোবাখিনি পালাগৈ। পেণ্ডুলাম ঘড়ীৰ দুলি থকা কাঁটাডালৰ সতে গণিতৰ সংখ্যাবোৰ মই মচি আছিলো। আহিবা, কফি একাপ খাম অৰ্কিড বাগিচাত বহি। অন্ততঃ চশমাৰ ফাঁকেৰে তোমাৰ চকুত হৈ অকণমান হাঁহিম, অথবা হাঁহিবলৈ যত্ন কৰিম। মুন গোস্বামীৰ তৃতীয়টো কবিতা বিনিময়। আপোনাৰ ভাল পোৱাৰ বাৰুদ বুকু পাতি ল'ব পাৰো। মিছাল হৈ যাব পাৰো আপোনাৰ ভাল পোৱাৰ বাবে। আপোনাৰ বুকুতো গুজি দিব পাৰো সেন্দুৰতকৈ ৰঙা এপাহ ফুল। কাৰণ আপোনাৰ ভাল পোৱাৰ ঠিকাত একমাত্ৰ মই টেণ্ডাৰ মাৰিব পাৰো। ভাল পোৱাৰ গভীৰতাৰ বাবেই আপোনাক লৈ আহিব পাৰো মোৰ ড্ৰয়িং ৰুমলৈ একুৰিয়ামত সজাই থবলৈ। মুন গোস্বামীৰ সিদিনা পাঠ কৰা দুটা কবিতা মই পুনৰ পাঠ কৰিবলৈ লৈছো, যিহেতু সম্পূৰ্ণ পাঠ শ্ৰোতাৰ দৰ্শকৰ দৃষ্টিগোচৰ নহল। তাৰে এটা হ'ল ৰক্তকৰবী। ভালপোৱাৰ অপৰাধ বোধে মোক সাৱটি ধৰে। তথাপি তোমাক ভাল পাওঁ মনা। দুকুৰি এটা বসন্ত বুকুত বান্ধি এয়া মই তোমাৰ কাষত। ঘৰত তেওঁ আৰু পদূলিত গধূলি গোপাল। ৰঙা চন্দনে এতিয়াও আমোল মোল কৰে কৰাপাত। পাহাৰ বগাই তোমালৈ কেঁচা ফল আনিছো মনা। তোমাৰ পাজি খেৰিয়া আঙুলিত ৰক্ত কৰবী আৰু স্বৰ্ণাভ সৌৰভ। তোমাৰ নিমিলিত হৃদয় নদীত কথাৰ অপ্ৰকাশ বেদনা বিধুৰ বৰ্ণ। দিগন্ত চুই থকা তোমাৰ মেঘালী আঁচল কপাই ৰূপালী কৰে মোৰ ভাৱৰ হ্ৰদ।
তোমালৈ আঁজলি ভৰাই আনিছো ভাল পোৱা, পদূলিত এৰি আহিছো তেওঁক আৰু তেওঁৰ কুমলীয়া আলফুল দেহা। ভাল পোৱাৰ অপৰাধ বোধে মোক সাৱটি ধৰে, তথাপি তোমাক ভাল পাওঁ মনা। তুমি কি ৰঙেৰে ছবি আঁকি ভাল পোৱা মনা? ঘৰত তেওঁ বৰ হেপাহেৰে মোৰ খুব প্ৰিয় ব্যঞ্জন ৰান্ধিছে। তোমাৰ চম্পাফুলীয়া চকুহালিত চাগে কাজল সানিছা মনা। ঘৰত পোনাকণে মোৰেই ছবি আঁকিছে চাগে, তাৰ নিৰ্লিপ্ত দুচকুত কল্পনাৰ আকাশ। পদূলিত গধূলি গোপাল, ঘৰত পোনাকণ, তোমাৰ কাজল সনা চকুত উৰুকাৰ গধূলি। আৰু তেওঁ টিপচাকি জ্বলাই ভাতৰ পাতত বহি ৰৈ আছে মোলৈ। শেষৰ কবিতাটো স্বীকাৰোক্তি। বহু যোজন বাট অতিক্ৰম কৰি একবিংশ শতিকাৰ দ্বিতীয় দশকত সানিছো ৰূপালী ৰহন। তুমি কেনে আছা? আৰু তোমাৰ কলা ছাগলী পোৱালিটো এতিয়াও পথাৰৰ মাজলৈ দৌৰ মাৰে নেকি? বৰ দুষ্ট আছিল নহয়, কংক্ৰিটৰ মায়াজালত বন্দী সময়। গেৰ ধৰা আহিনৰ চিনাকি গোন্ধ অকলে উমলে। কি নাম দি মাতিম তোমাক? ডিভাইন কমেডি? মোৰ কোনো দিনেই পঢ়া নহল। 20 শতিকাৰ শেষ দশকতেই এৰি থৈ আহিলো ফুল, কবিতা, জোনাক আৰু এজনী কিশোৰী ছোৱালী। আৰু এতিয়া মোৰ চোতালত দুপৰীয়াৰ ৰ'দ। শীতৰ জোনাকত পিন্ধিবলৈ পত্নীয়ে গুঠিছে গোলপীয়া ঊলৰ চুৱেটাৰ। উপসংহাৰ। দীঘলীয়া বাটৰ কোনোবা কেঁকুৰিত এৰি অহা সেই কিশোৰী ছোৱালীজনী এটা হৰিণা পোৱালি হৈ উমলি আছে নিৰলে, পাহাৰীয়া জুৰি এটা অকলে বৈ থকাৰ দৰে। এতিয়া আকাশী চৰাইজনী নাই, নাই পখিলাবোৰো, আছে মাথো এজোপা আহঁত। আজিৰ কবিতা পাঠ ইমানেই আছিল। বহুতে লাইক কমেণ্ট কৰিছে, সকলোলৈকে ধন্যবাদ জনাইছো। কবিতা ইমানেই পাঠ কৰিলো। এটা বিশেষ কাৰণত এইটো এটা মোৰ সম্পৰীক্ষাহে। আচলতে লাইভত দৌৰবাৰ হেঁপাহ আচলতে নাই। কেতিয়াবা কোনোবাই কৰবালে মাতেও মই আচলতে যোৱা নাছিলো। গতিকে ভুলে শুদ্ধই আহিলো। সকলোকে ধন্যবাদ জনালো। কেনে পালে জনাব। আৰু ভুল ত্ৰুটিবোৰ যদি আঙুলিয়াই দিয়ে ভাল পাম, সুখী হ'ম আৰু পৰৱৰ্তী সময়ত ভুলখিনি শুধৰাবলৈ যত্ন কৰিব পাৰিম। আজিলে ইমানতে সামৰিছো। সকলোলৈকে পুনৰ ধন্যবাদ জনাই আজিলৈ সামৰিছো। বিদায় মাগিছো। শুভৰাত্ৰি।